এই ঘৰখনত বৰ শান্তি নোহোৱা হৈছে কেৱল কাম এই লগৰবিলাকে ফুৰিব যায় গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যায় মোৰতো সেইবিলাক নাইয়ে কিবাকে এটা পকাইছিলোঁ বিৰাট বান্ধা কামিহান সেইটোও বাদ দিব এতিয়া দিবয়ে ফোন কৰিব টাইম নাপাওঁ মাতিলেও যাব নোৱাৰোঁ এই কামৰ কাৰণে মই ওলবাই নোৱাৰোঁ ক'তো যাওঁ দে মোৰতো একো ইচ্ছা হওঁতে নাই গাৰ্লফ্ৰেণ্ডক এটা ফোন কৰি চাওঁ কিবা মোচন ধৰি আছে তাই নাই জান তুমি তেনেকৈ কিয় কোৱা মই তোমাক বহুত ভাল পাওঁ জান মই মানে ঘৰৰ কামত অলপ বিজি থাকোঁ যে জান হৈ যাম তুমি কিয় তেনেকৈ ভাবিছা মই তোমাৰ লগ কৰিব নাযায় বেলেগ ফুৰিব লৈ যাম নেকি ভাই ফোন কৰিছা নেকি ফোন কৰিছোঁ নহয় জান তুমি বিশ্বাস কৰা মই এতিয়া পথাৰত গৈ দিব আহি অলপ ৰাস্তাতে লৈ তোমাক ফোন কৰিছোঁ ভাই ফোন কৰিছা নেকি ভাই কি হৈছে একো নাই তোমাক টাইম দিব নোৱাৰাৰ কাৰণে মোক বাদ দিবা নেকি জান জান তেনেকৈ নকৰিবা না প্লিজ নাপালে মৰি যাম জান প্লিজ জান ভাই ফোন কৰিছা নেকি নাই মই এটা ভাৰত পাকিস্তানৰ যুদ্ধ কৰি আছোঁ তোমাক কোৱা নাই জান প্লিজ তুমি মোক একো নকবা না তোমাক নাপালে মই মৰি যাম প্লিজ এনেকুৱা নকৰিবা না জান ভাই ফোন কৰিছা নেকি নাই মই এটা বিপদী প্ৰস্তাৱন কৰিছোঁ কৰিবি না তইও কৰিম কৰিবি সঁচাকৈ কৈছোঁ বেলেগত যোৱা নাই মই ৰাস্তাতে আছোঁ জান প্লিজ এনেকুৱা নকৰিবা না বিশ্বাস কৰা মই ক'তো যোৱা নাই ফুৰিব ইয়াতে ৰাস্তাতে আছোঁ এই পবিত্ৰতালৈ আদা পাৰি আছে ভাই মাল বেগ টান জান বেকআপ নিদিবা না প্লিজ জান जगह दे दे मुझे तेरे पास कहीं रह जाऊं मैं কাম কৰাৰ কাৰণে মই সময় নাপাওঁ আৰু সেইকাৰণে আজি মোৰ ব্ৰেকআপ হ'ল আৰু সি পবিত্ৰ সদায় মোৰ বা এইবিলাক কৰিবা সি ঘৰত কাম চাম একো কৰিব নালাগেতো মানুহ আছে ফকতীয়া ভাই কাক গালি বেচা হৰেণৰ পুতকাৰ কথা কৈছোঁ তাৰ কাৰণে আজি মোৰ ব্ৰেকআপ হ'লে ভাই কি ক ভাই এনে কামৰ কাৰণে টাইম নাপাব তাতে আকৌ সি সদায় ফাল্টু কৰিব আহে তাকো দি আছোঁ ৰ বেটা হয় নেকি এইটো এটা কাম নকৰা কিয় এই সিহঁতৰ ঘৰত কাম কৰা মানুহ 10 টকা বেছিকৈ নানাই কিয় তাৰ পইচাৰ কথা নাই চিন্তা খাবা পালিয়ে হ'ল ভাই চিন্তা কিবা এটা বুদ্ধি দিছোঁ তাৰ অলপ তুমি চাই ল তই এটা কাম কৰ তহঁতৰ ঘৰত সদায় মাছ মাংস চলে বুলি ক আৰু খাৱাৰ একো কষ্টই নাপাব বুলি ক সেনেকৈ নৰা চিন্তা সিহঁতৰ ঘৰতো চলে হয় নেকি তই এটা কাম কৰ তই কালি মোৰ লগত ওলও কালি নিশ্চয় কিবা এটা কৰিমে যিকে নহয় কিবা এটা কৰিম হ'ব আকৌ এটা কথা কিন্তু তাক কিন্তু আমাৰ ঘৰত কাম কৰাকৈ আহে নেকি হ'ব একো কথা নাই মাত্ৰ সিও মোৰ নিচিনাকৈ কাম কৰিব লগা হ'লেই হ'ল কথা তই কালি ওলাই পিছে মোৰ লগত তোৰ যাবিছে এতিয়া মোৰ ঘৰত যাওঁ হ'ব
অঁ তই তোৰ হাজিৰা কি চিষ্টেমৰে এই হাজিৰা দিয়া কথা নাই 3 বাৰ খাব পাৰিলেই হ'ল হয় নেকি অ। তই সিহঁতৰ ঘৰত ইমান কি খাব এই হ'লেও 3 বাৰ খাওঁ হয় নেকি অঁ হ'লেও তোৰ মিলা নাই নহয় মিলা নাইতো দেখোন কা তই এতিয়া সিহঁতৰ ঘৰত পুৱা একবাৰ খাব পাৰা আৰু নাই এই ৰিপিট একবাৰ খাব পাৰা আৰু নাই এই ৰাতি একবাৰ খাব পাৰা চিন্তাহঁতৰ ঘৰত যা পুৰা গাহৰি মাংস খাৱাৰ সদায় তই আমাৰ তাত যোৱা সিহঁতক কি খাব হৈছে আমাৰ তাত পুৱা ৰিপিয়া উলা খাই থাকব আৰু ভিতৰত হয় নেকি অ যোগ পিছে যা এই ৰ আকৌ খোৱাব লাগিব তেতকে এই পুৰা খুৱাম তই চিন্তা নকৰিবি এইবিলাক মাথাই মাৰিব নালাগে। ফুৰি আহো এই নাযাওঁ মোৰ হেঙা এখন বেবা আছে হয় নেকি পাইছা এতিয়া পাইছা তোৰ একো নাই ঘাম মাৰি এই কাৰ্য নকৰো পাইছা এতিয়া কেনে